आसामपनो जोरहाट जिले पुलिस बारिया सोना बिस्किट बेपारी को एरेस्ट किना पुलिस उनकिन बेपारी ठेन खन 5 केजी 87 ग्राम सोना बिस्किट को नामाकदा जहां मार्केट रेना गनों 28 लाख टाका लेका हुई दाड़ेया पुलिस ओना घटन रे तुनखी तलाश लगी तेको छुटवाकना ব্যৱসায় জড়িত কিছুমান লোকে ইয়াত আজি বহু দিনৰ পৰা মানে এই ফোনৰ ব্যৱসায়টো চলাই আছে তো সেই মৰ্মে আমাৰ এটা টিম আজি মালৱালী আমি নাকা চেকিং এটা লগালোঁ আৰু গম পালোঁ যে মালখাত ফালৰ পৰা আমাৰ দুজন ব্যক্তি মানে লগত অবৈধভাৱে ফোন লৈ পেলাই আমাৰ যোৰহাট অভিমুখে আহি আছিলে তো সেই মৰ্মে আমি এখন ৰঙা ছুপাৰ স্প্লেণ্ডাৰ বাইক আমি ৰখাওঁ আৰু ৰখাৰ পিছত তাত আমি দুজন ব্যক্তি লগ পাওঁ এই দুজন ব্যক্তিক আমি যেতিয়া চাৰ্চ কৰোঁতে আমি দুটুকুৰা সোণৰ টুকুৰা মানে সন্দেহজনক আমি ফোন আমি পাওঁ আৰু লগে লগে আমাৰ মানে ধাৰণা হয় যে তাহাঁতি সেই উক্ত ব্যক্তিকেইজনে হয় আৰু তাহাঁতি এই ব্যৱসায়টো আজি চলাই আছিলে পিছত আমি জোখাৰ পিছত আমি 500